হাই এভৰিৱান, কালি কাতি বিহু আছিলে। পলমকৈ হ'লেও কাতি বিহু শুভেচ্ছা জনালোঁ সকলোলৈকে। কাতি বিহুৰ দিনা ঘৰলৈ আহিছিলোঁ। এয়া ঘৰৰ আমাৰ পৰিৱেশটো দৃশ্যটো দেখাই দিছোঁ। মায়ে এয়া গোসাঁই ঘৰত নাম গাইছে। ময়ো পিছে মাৰ লগত অকণ বহি দিছিলোঁ, মোক আৰু নুলিয়ালোঁ। তাৰপাছত এয়া মায়ে বনাইছিলে ৰুটি, ঘুগুনি, পনীৰ খালোঁ। তাৰপাছত খাই বৈ আহি আমি অকণমান বজাৰলৈ আহিলোঁ। ৰাগালৈকে আহিছোঁ আৰু কিবা কেইটামান গিফ্ট কিনিবলৈ পূজাৰ কাৰণে। আৰু ইয়াত দেখিছেনে ইয়েৰিংছবিলাক ইমান ধুনীয়া লাগিছে। এনেকুৱা লাগিছে যেন প্ৰত্যেকযোৰে মই ঘৰলৈ কিনি লৈ যাওঁ, কিন্তু নাই, দুযোৰহে কিনিলোঁ বাৰু। তাৰপাছত এয়া আমি KB ৰোডতে খাইছিলোঁ। ফুচকাও পায় ইয়াত, পাপৰি চাট, আলু চাট, ধেৰ কিবা কিবি পায়। মই পিছে আলু চাটেই খালোঁ। আপোনালোকে খাব পাৰে, এইজন বহুত ভাল KB ৰোডতে আছে। আৰু তাৰপাছত চুইট কৰ্ণ খালোঁ। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।